তেওঁকো দলে ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ দায়িত্ব দিছে, দলে এটা বিভাগ নিগমৰ অধ্যক্ষৰ দায়িত্ব দিছে, একেই দায়িত্ব তেওঁকো দিছে। তেওঁ সেই দায়িত্ববিলাকত সন্তুষ্ট নহয়, তেওঁৰ উচ্চাকাংক্ষাটো এনেকুৱা যে তেওঁ তাতকৈ বেলেগ কিবা লাগে। নমস্কাৰ দৰ্শকসকল, আজি কিছুদিন আগত অশোক শৰ্মাই বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাৰ কথা আপোনালোক সকলোৱে জানে। বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাৰ অন্তৰালৰ একমাত্ৰ কাৰণ হিচাপে যিগৰাকী ব্যক্তিৰ নাম লৈছিল অশোক শৰ্মাই, তেওঁ হৈছে জয়ন্ত মল্ল বৰুৱা। এতিয়া জয়ন্ত মল্ল বৰুৱাই অশোক শৰ্মাক উভতি ধৰিছে। NB নিউজৰ নৱনিযুক্ত মুখ্য পৰিচালন সম্পাদক ঋতুস্মিন শৰ্মাৰ সৈতে হোৱা পডকাষ্ট অনুষ্ঠানত জয়ন্ত মল্ল বৰুৱাই অশোক শৰ্মাৰ বিৰুদ্ধে যথেষ্ট তাৎপৰ্যপূৰ্ণ বক্তব্য কিছুমান আগবঢ়াইছে। আনহাতে লুৰিণজ্যোতি গগৈ, অখিল গগৈ আৰু গৌৰৱ গগৈ সম্পৰ্কেও তেওঁ যথেষ্ট তিৰ্যক মন্তব্য আগবঢ়াইছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কেও তেওঁ যথেষ্ট মন্তব্য আগবঢ়াইছে। ভিডিঅ'টো এফালৰ পৰা চাই গ'লে আপোনালোকে পাই গৈ থাকিব। আহক প্ৰথমতে অশোক শৰ্মা সম্পৰ্কে তেওঁ কি মন্তব্য আগবঢ়াইছে সেইটো চাই লওঁ। আপোনাৰে সমষ্টি অশোক শৰ্মাই আপোনালোকক এৰি কংগ্ৰেছলৈ গুচি গৈছে, এই ক্ষেত্ৰত আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়াটো কি হ'ব? প্ৰথম কথাটো হ'ল যে যিকোনো মানুহ এজনে দল এৰি গ'লে, এই অশোক শৰ্মা বুলি মই নকওঁ, যিকোনো এজন সাধাৰণ কাৰ্যকৰ্তা বা সাধাৰণ ভোটাৰেও যদি দল এৰি যায় তেতিয়া দলটোৰ অলপ নহ'লে অলপ ক্ষতি হয়। গতিকে আমাৰ কথা হ'ল যে অশোক শৰ্মা বা তেওঁৰ লগত 5-6জন মানুহ গৈছে, এই 5-6জন মানুহ যাওঁতে দলটোৰ ক'ৰবাত নহয় ক'ৰবাত ক্ষতি হৈছে, ইয়াক আমি স্বীকাৰ নকৰাকৈ থকা অনুচিত। কিন্তু আমাৰ দায়িত্বটো হ'ল যে আমি কেনেকৈ এই ক্ষতিটো ৰোধ কৰিব পাৰোঁ। আৰু এইটো ঠিক যে ব্যক্তিগত উচ্চাকাংক্ষাৰ কাৰণে যদি ৰাষ্ট্ৰ সেৱাতকৈ ব্যক্তিগত উচ্চাকাংক্ষা বেছি হৈ যায়, তেতিয়াহ'লে আপুনি কোনো মানুহকে দলত ধৰিও ৰাখিব নোৱাৰে যে তেওঁক জোৰ কৰি ধৰি ৰাখিব, কাৰণ তেওঁৰ উচ্চাকাংক্ষা আছে। তেওঁৰ উচ্চাকাংক্ষাটো ৰাষ্ট্ৰ সেৱাতকৈও বেছি ওপৰত গৈছে, গতিকে তেওঁ স্বাভাৱিকতে দলটো এৰি যাব। গতিকে আমাৰ দায়িত্বটো হ'ল যে এনেকুৱা 5-6জন মানুহে যেতিয়া দল এৰি যাব, মোৰ দায়িত্বটো হ'ল যে মই কেনেকৈ 5-6জন মানুহ দললৈ আনিব পাৰোঁ, 5000জন মানুহ দললৈ আনিব পাৰোঁ, দলটো শক্তিশালী কৰিব পাৰোঁ, সেই কামটো আমি কৰিম। গতিকে আমাৰ এই 4-5জন বা 6জন মানুহ যি গৈছে, এই লোকসকল যোৱাৰ কাৰণে যি ক্ষতি হোৱা বুলি মই ভাবিছোঁ যে এইখিনি মানুহৰ কাৰণে তেওঁলোকৰ পৰিয়াল বা তেওঁৰে 10টা, 15টা, 20টা বা 50টা ভোট কমিব, 100টা ভোট কমিব। মোৰ দায়িত্বটো হ'ব মই কেনেকৈ 1000টা ভোট বঢ়াম, 10,000টা ভোট বঢ়াম, সেই কামটো মই কৰিব লাগিব। আৰু তাৰ কাৰণে মই দায়িত্ব সহকাৰে সুন্দৰভাৱে মোৰ অঞ্চলত বা অসমতো যদি সেইটোৰ ক'ৰবাত প্ৰভাৱ পৰি ক'ৰবাত ক্ষতি হোৱা বুলি মই ভাবোঁ, সেই কামখিনি মই কৰিব লাগিব। গতিকে মোৰ দায়িত্ব সিমানে। আপোনাৰ কাৰণেই তেওঁ বিজেপি এৰা বুলিও কৈছে, যে আপোনাৰ কাৰণে চাওক, কথাটো এইটোৱে যে যেতিয়া মানুহ এজনৰ উচ্চাকাংক্ষাটো সেই পৰ্যায়লৈকে যায়, তেতিয়া তেওঁ স্বাভাৱিকতে এৰিব। 2016 চনত যেতিয়া তেওঁ বিধায়কৰ মানে প্ৰাৰ্থিত্ব পাইছিলে, তেতিয়া মই বিধায়ক হৈ আছিলোঁ। 11 চনৰ পৰা 16 চনলৈকে মই বিধায়ক। গতিকে 16ত মোক প্ৰাৰ্থিত্ব দিয়া নাই, মইতো দল এৰা নাই, মইতো দলে যি দায়িত্ব দিছে মোক দলে দলৰ উপসভাপতি বনাইছে, সুন্দৰভাৱে পালন কৰিছোঁ। দলে পৰ্যটন নিগমৰ অধ্যক্ষ বনাইছে, সুন্দৰভাৱে কাম কৰিছোঁ। তেওঁকো দলে ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ দায়িত্ব দিছে, দলে এটা বিভাগ নিগমৰ অধ্যক্ষৰ দায়িত্ব দিছে, একেই দায়িত্ব তেওঁকো দিছে। তেওঁ সেই দায়িত্ববিলাকত সন্তুষ্ট নহয়, তেওঁৰ উচ্চাকাংক্ষাটো এনেকুৱা যে তেওঁ তাতকৈ বেলেগ কিবা লাগে। গতিকে তেওঁ বিদ্ৰোহ কৰিছে বা বিভিন্ন ধৰণৰ নক'বলগীয়া কথা, আমাৰ দলটোৰ বিপক্ষে বিভিন্ন নক'বলগীয়া কথা কৈছে। গতিকে দলটোৱে তেওঁক এই কথাবিলাকৰ কাৰণে দেখিছে যে এই মানুহজনে দলটোক ভৱিষ্যতে ক্ষতি কৰি থাকিব। গতিকে তেওঁ যাব বিচাৰিছে, কোনেও আৰু তেওঁক যেতিয়া যাব বিচাৰিছে, তেওঁ স্বইচ্ছাইতো আৰু তেওঁকতো কোনো জোৰ কৰি খেদি দিয়া নাই, গতিকে স্বইচ্ছাই গৈছে। এতিয়া গুচি গ'লেতো তেওঁ কিবা এটা কথা ক'ব লাগিব, কাৰ কিয় গ'লটো সেইটো মোৰ কথাই ক'ব লাগিব, কাৰণ যিহেতু বিধায়ক মই তাৰে, মোক টিকট দিয়াৰ কাৰণে তেওঁ টিকট পোৱা নাই বুলি ভাবিছে, তেওঁ স্বাভাৱিকতে মোৰ কথা ক'ব। গতিকে তেওঁ এই কথাবিলাক ক'লেই যে সেই কথাবিলাক শুদ্ধ, আৰু সময়ে কথাবিলাক নিশ্চয়কৈ মানুহৰ মনত আনি দিব যে কথাটো আচলতে তেওঁ কোৱা কথাবিলাক শুদ্ধ হয় নে নহয়, বা তেওঁৰ দিনত তেওঁ কি কাম কৰিছিল, সেই কথাবিলাকতো মানুহে বিশ্লেষণ কৰিব। কাৰণ তেওঁ 2016ৰ পৰা 21লৈ বিধায়ক আছিল, তেতিয়া মই প্ৰাক্তন বিধায়ক আছিলোঁ, মই এটা নিগমৰ অধ্যক্ষ আছিলোঁ, একে পৰ্যায়ত মই আছিলোঁ। কিন্তু 5 বছৰটো কোনোৱে এষাৰ কথা ক'ব নোৱাৰিলে যে মই কেতিয়াবা দলৰ বিপক্ষে এষাৰ কথা কৈছোঁ, তেওঁৰ বিপক্ষে এষাৰ কথা কৈছোঁ। আৰু তেওঁ কি ধৰণে মোক ব্যৱহাৰ কৰিছিল সেইটো নলবাৰীৰ ৰাইজে জানে বা আমাৰ দলৰ মানুহে জানে। গতিকে তাৰ পিছত মোক সেই কথাবিলাকৰ ধৈৰ্য সহকাৰে দায়িত্ব সহকাৰে কাম কৰাৰ কাৰণে দলে মোক 21 চনত আকৌ বিধায়কৰ দায়িত্ব দিলে, মন্ত্ৰীৰো দায়িত্ব দিলে,
সুন্দৰভাৱে কাম কৰিলোঁ আৰু তেওঁ নিজেই উচ্চাকাংক্ষাৰ সীমা ৰাখি মানে উচ্চাকাংক্ষাৰ মাজেৰে তেওঁ বঢ়িয়াকৈ দলৰ পৰা আঁতৰি গ'ল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব সুন্দৰভাৱে কৈছে যে সংঘৰ আদৰ্শেৰে থকা এজন স্বয়ংসেৱকে যদি আমাৰ দলৰ পৰা গৈ কংগ্ৰেছ দলত সেই আদৰ্শটো জীয়াই ৰাখিব পাৰে আমাৰ কাৰণে ভাল কথা কাৰণ আমিতো দল কৰিছোঁ বা এই কাম ৰাইজৰ সেৱাত ব্ৰতী হৈছোঁ এটা আদৰ্শৰ মাজেৰে কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন সদস্যই এটা আদৰ্শৰ কাৰণে দল কৰে বুলি ভাবে আৰু আমিও দলটোত অহাৰ দিনাখনৰ পৰা সেই আদৰ্শৰে দল কৰা বুলি ভাবোঁ বা কৰি আছোঁ গতিকে সেই সূত্ৰে আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কংগ্ৰেছ দললৈকে গৈছে ভাল কথা কংগ্ৰেছ দলত সেই আদৰ্শটো জীয়াই ৰাখক কাৰণ কংগ্ৰেছ দল আমি এৰি আহিছিলোঁ যে সেই আদৰ্শবিলাক নোহোৱা হৈ গৈছিল বুলি এটা তোষামোদকাৰী বা এটা সম্প্ৰদায়ক ইমান বেছি তোষামোদ কৰে সেই কথাবিলাকে আমাৰ মনত দুখ দিছিলে এতিয়া আমি ভাবিলোঁ যে এওঁ যদি ইমান পুৰণা মানুহ ইমান দলৰ মানে নিজকে স্বয়ংসেৱক বা পুৰণা সংঘৰ কাৰ্যকৰ্তা বুলি কৈ থাকে গতিকে তেওঁ গৈ তাতে এটা পৰিৱেশ সৃষ্টি কৰক সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতক শুভেচ্ছাও দিছে কিন্তু মোৰ কালি জইন কৰাৰ পিছতে যিটো ঘটনা ঘটিলে বা যোগদানৰ পিছে পিছে তেওঁ যিটো বক্তব্য দিলে সেই বক্তব্য অলপ মনত দুখো দিছে কাৰণ তেওঁ বক্তব্যত স্পষ্ট ভাষাৰে ক'লে মই জীৱনত কেতিয়াও গেৰুৱা পিন্ধাই নাই মই বগা চাৰ্ট আৰু কলা পেণ্ট পিন্ধি আছোঁ গতিকে তেওঁ বুজাই দিলে যে তেওঁ আৰু সেই গেৰুৱা যাক আমি ত্যাগৰ প্ৰতীক বুলি কওঁ যাক সনাতনী সভ্যতাৰ প্ৰতীক হিচাপে গেৰুৱা দলটোক গেৰুৱা ৰংটোক ভাবোঁ তেওঁ জীৱনত কেতিয়াও গেৰুৱা পিন্ধা নাই বুলি স্বীকাৰে কৰি দিলে তাৰমানে কংগ্ৰেছ দলটোত গ'লে যে কোনো মানুহে এই সনাতনী সংস্কৃতি বা আমাৰ সভ্যতাটো ধৰি ৰাখিব নোৱাৰে সেইটো প্ৰমাণ হৈ গ'ল গতিকে মই ভাবোঁ যে এই কথাবিলাক আমাৰ মনত অলপ দুখো দিলে যে আমি ভাবিছিলোঁ তেওঁ তালৈকে গৈ সুন্দৰভাৱে আমাৰ আদৰ্শৰ কাৰণে কাম কৰিব হিন্দুৰ কাৰণে কাম কৰিব সনাতনৰ কাৰণে কাম কৰিব কিন্তু তেওঁ গৈয়ে ক'লে যে তেওঁ জীৱনত গেৰুৱা পিন্ধা নাই এতিয়া ইয়ে বুজাই দিলে যে তেওঁ আল্টিমেটলি কংগ্ৰেছ দলৰ যিটো চৰিত্ৰ মানে তোষামোদৰ যিটো সংখ্যালঘুক তোষামোদৰ যিটো চৰিত্ৰ এই চৰিত্ৰৰ মাজত তেওঁ বিলীন হৈ গ'ল দৰ্শকসকল অশোক শৰ্মাৰ বিষয়ে কোৱা কথাখিনি আপোনালোকে শুনিলে বিচাৰ আপোনালোকৰ ওপৰত কোন শুদ্ধ কোন ভুল এইবাৰ আহিছোঁ লুৰিণজ্যোতি গগৈ সম্পৰ্কে তেওঁনো কি কৈছে বিৰোধীত এতিয়া কেইবাজনো নেতা ওলাই আহিছে প্ৰথম লুৰিণজ্যোতি গগৈ আপোনালোকৰ দৃষ্টিত ৰাজনীতিক অলপ বাদ দি লুৰিণজ্যোতি গগৈৰ আপোনালোকে কেৰিয়াৰটো কেনেধৰণে দেখিছে চাওক তেওঁৰ কেৰিয়াৰটোৰ ষ্টাৰ্টিংটো খুব বেয়াই কাৰণ দুটা সমষ্টিত নিৰ্বাচন খেলি দুইটাতে হাৰিলে এইবাৰো হাৰিলে এইবাৰো লোকসভাত হাৰিলে গতিকে অসমৰ ৰাইজে বা তেওঁ যি সমষ্টিত নিৰ্বাচন খেলি সেই অঞ্চলৰ ৰাইজে তেওঁক এতিয়াও গ্ৰহণ কৰা নাই বা তেওঁক বিজয়ী কৰি পঠোৱা নাই গতিকে কেৰিয়াৰটোতো ষ্টাৰ্টিংটো ৰাইজে যিটো ভোট দিছে সেইটোৱে দেখিছোঁ কিন্তু আমাৰ সকলোৰে আশা থাকে যে যিসকলৰ ওপৰত ৰাইজে আশা কৰে তেওঁলোকে নিজৰ কেৰিয়াৰটো যদি আগবঢ়াই নিব পাৰে ভাল কিন্তু ৰাইজে তেওঁলোকক কেৰিয়াৰটো আগবঢ়াই দিয়াৰ যিটো মানে সঁহাৰি দিব লাগিছিল যোৱা নিৰ্বাচনত বিধানসভা নিৰ্বাচনত তেওঁ দুটা সমষ্টিত খেলিলে তাতো সঁহাৰি নাপালে এইবাৰ লোকসভাতো খেলে তাতো ৰাইজে সহায় নিদিলে গতিকে ৰাইজে সহায় নিদিলে যেতিয়া ৰাইজৰ কথাটোৱেই শ্ৰেষ্ঠ নহয় জানো ৰাইজৰ কথাটোৱে গণতন্ত্ৰত শ্ৰেষ্ঠ বাকীখিনি ভৱিষ্যতলৈ যদি ৰাইজে সঁহাৰি দিয়ে তেতিয়া আমি ক'ম যে ৰাইজে সঁহাৰি দিলে তথাপিতো কেতিয়াবা ডিছকাশ্যনৰ বিষয় হয়নে চাওক কথাটো এনেকুৱা যে আমাৰ কিছুমান মানুহে কিছুমান ব্যক্তিক যি ধৰণে নেতা সজাবলৈ যায় ৰাইজে সেই মানুহজনক সেই ধৰণে নেতা সজাই নে নাই সেইটোৰ ওপৰতে গণতন্ত্ৰৰ ব্যৱস্থাটো নিৰ্ভৰ কৰে নিশ্চয়কৈ অসমৰ ৰাজনীতিত লুৰিণজ্যোতি গগৈ আলোচনাৰ কৰিব পৰা এজন ব্যক্তি হয় কিন্তু ৰাইজে সেই নেতাজনক আজিলৈকে নিৰ্বাচিত কৰা নাই গতিকে নিৰ্বাচিত নকৰাৰ কাৰণে ৰাইজ তেওঁৰ লগত কিমান দূৰ আছে সেইটো নিৰ্বাচনৰ ফলাফলে কৈ দিয়ে বাকীটো আৰু প্ৰাসংগিক আপোনালোকেও সংবাদ মাধ্যমে হওক বিভিন্ন সংগঠনে হওক বিভিন্ন কাৰণত প্ৰাসংগিক হিচাপে কৈ থাকে কিন্তু ৰাইজৰ মনত তেওঁ এতিয়াও উত্তীৰ্ণ হ'ব পৰা নাই ৰাইজৰ মানে মনৰ পৰা ৰাইজৰ মানে ভোটত যিদিনাখন উত্তীৰ্ণ হ'ব সেইদিনাখন ৰাইজৰ নেতা বুলি ক'ব লাগিব জয়ন্ত মল্ল বৰুৱাই কোৱা কথাষাৰি হয় আংশিকভাৱে যে লুৰিণজ্যোতিক এতিয়াও ৰাইজে গ্ৰহণ কৰা নাই যিহেতু নিৰ্বাচনত জয়ী হোৱা নাই কিন্তু তেওঁৰ সম্ভাৱনাও জয়ন্ত মল্ল বৰুৱাই নাকচ কৰা নাই মোৰ ভাল লাগিছে কথাখিনি এইবাৰ আহক অখিল গগৈ সম্পৰ্কে তেওঁৰ বক্তব্য কি অখিল গগৈক তেওঁ অসমৰ সমাজৰ কাৰণে ক্ষতিকাৰক আখ্যা দিছে অখিল গগৈ ভৱিষ্যত কি দেখিছে চাওক অখিল গগৈ যেহেতু এবাৰ নিৰ্বাচনত জিকিছে
শিৱসাগৰৰ ৰাইজে তেওঁক ভোটৰ নিৰ্বাচনত উত্তীৰ্ণ কৰি পঠিয়াইছে কিন্তু তাৰ লগে লগে তাৰ আগৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাৰ মাজেৰে অখিল গগৈৰ কাম কাজে অসমৰ বহুত মানুহে ভাবে যে তেওঁৰ কাম কাজে অসমত এটা বিশৃংখলতা বা অৰাজকতা সৃষ্টিৰ এটা কাৰণ আৰু তেওঁৰ যিবিলাক কাম সেই কামবিলাক হ'ল আজিৰ অসমত কৰিলে অসমখনৰ বহুত লছ হয় কাৰণ আজিৰ অসমখন ধৰ্ণা আন্দোলনৰ পৰিৱেশৰ পৰা আঁতৰি আহি অসমখন বিকাশৰ উন্নয়নৰ এটা দিশত আগবাঢ়ি গৈছে এই বিকাশ আৰু উন্নয়নৰ দিশত ধৰ্ণা হ'ল প্ৰধান অন্তৰায় বন্ধ হ'ল প্ৰধান অন্তৰায় এই অন্তৰায়বিলাকক যোনে প্ৰমোট কৰে তেওঁলোকে আচলতে জাতিটো বা ৰাজ্যখনৰ অহিত চিন্তা কৰাৰ দৰে হয় সেইকাৰণে এই মানুহবিলাকৰ কামবিলাক জাতিটোৰ কাৰণে ক্ষতিকাৰক কাৰণ আপোনালোকে জানে যে এককটা দিনৰ বন্ধ এককটা আন্দোলনে অঞ্চলটোক বহুত ক্ষতি কৰে আৰু হয় এটা সময় আছিল যিটো সময়ত হয়তো তেনেকুৱা আন্দোলন ধৰ্ণাৰ মাজেৰে বা বিভিন্ন ধৰণৰ বিক্ষোভ আন্দোলনৰ মাজেৰে অসমে কিছুমান বস্তু বিচাৰিব লগা হৈছিল অসমে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং কৰিবৰ কাৰণে আন্দোলন কৰিব লগা হৈছিল অসম আন্দোলনৰে ইমান ডাঙৰ আন্দোলনৰ পৰিসমাপ্তি আছিল এটা ৰিফাইনাৰী এখন কলাক্ষেত্ৰ এটা মানে হেৰি এনেকুৱা ধৰণৰ কথাবিলাক গতিকে সৰু সৰু কথাৰ কাৰণে অসমত আন্দোলন কৰিব লগা হৈছিল কিন্তু আজিৰ তাৰিখত মোদী ডাঙৰীয়াৰ নেতৃত্বত ইখনৰ পিছত ইখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে এটাৰ পিছত এটাকৈ ইনভেষ্টমেণ্ট হৈছে এটা সময়ত অসমত এনেকুৱা এটা পৰিৱেশ আছিল যে অসমৰ মানুহে তেজ দিম তেল নিদিওঁ বুলি আন্দোলন কৰিব লগা হৈছিল যে অসমৰ তেল বাৰাউনীলৈ লৈ গৈ তাত শোধন কৰে গতিকে সেইটোৰ কাৰণে মানুহে আন্দোলন কৰিছিল আজি অসমৰ অৱস্থাটো এনেকুৱা যে পাৰাদ্বীপৰ পৰা যদি ওলোটাই তেল নানে খাৰুৱা তেল নানে তেতিয়াহ'লে অসমৰ 4টা ৰিফাইনাৰী চলিব নোৱাৰে গতিকে অসমত উল্টাই তেল আনিব লগা হ'ল এটা সময়ত অসমৰ তেল লৈ গৈ বাৰাউনীত ৰিফাইন কৰিছিল এতিয়া অসমত পাৰাদ্বীপৰ পৰা ওলোটাই তেল আনি ৰিফাইন কৰিব লাগে গতিকে অসমৰ কি ধৰণৰ উন্নয়ন পৰিৱৰ্তন হৈছে তাতে বুজা যায় আজি অসমত এটাৰ পিছত এটা উন্নয়নৰ কাম আজি এখন এইবাৰ তৃতীয়বাৰৰ কাৰণে মোদী ডাঙৰীয়াই চৰকাৰ গঠন কৰাৰ প্ৰথমখন কেবিনেটতে 6,000 কোটি টকাৰ এটা ৰিং ৰোড কেতিয়াবা অসমৰ মানুহে ভাবিছিল নেকি যে গুৱাহাটীৰ চাৰিওফালে এটা ৰিং ৰোড য'ত 6,000 কোটি টকা কুৰুৱা নাৰেংগীৰ মাজত এখন দলং এনেকুৱা ধৰণৰ সিদ্ধান্ত প্ৰথমখন কেবিনেটে ল'ব পাৰে গতিকে এই কথাবিলাকৰ কাৰণে আজি আৰু আন্দোলন কৰাৰ কোনো পৰিৱেশ নাই আন্দোলন কৰাৰ কোনো প্ৰয়োজনীয়তা নাই এতিয়া বিকাশৰ লগত থাকি বিকাশ কৰিব লাগে উন্নয়ন কৰিব লাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে এটা সুৰক্ষাৰ অৱস্থা এটা দেখিছে প্ৰতিটো জাতি জনগোষ্ঠীৰ আজি উন্নয়নৰ কাৰণে বিভিন্ন কাম কৰা হৈছে এই সময়ত কোনোবাই আন্দোলন কৰিব লাগে বুলি কোনোবাই ভাবে নেকি কিন্তু অখিল গগৈ ডাঙৰীয়া এনেকুৱা এজন ব্যক্তি যে সকলো কথাতে আন্দোলন কৰি এটা মানে অৰাজকতাৰ পৰিৱেশ কৰিব লাগে দেশখনত এটা অস্থিৰ পৰিৱেশ কৰিব লাগে গতিকে সেই মানুহবিলাক ব্যক্তিগতভাৱে কোনে কি কয় নাজানো মই ভাবো যে এই মানুহবিলাক ৰাজ্যখনৰ কাৰণে বৰ ক্ষতিকাৰক মানুহ সেইকাৰণে আমি এই কথাবিলাক বাস্তৱ কথাবিলাক স্বীকাৰ কৰিলে তাৰ কাৰণে তাৰ সপক্ষে প্ৰতিজন মানুহ থিয় হ'ব লাগে কথাখিনি আংশিকভাৱে সত্য যে আন্দোলন কৰি আমাৰ সময় বহুত বৰবাদ হৈছে আন্দোলন বিবৰ্জিত পৰিৱেশ এটা এতিয়া আহিছে আমাৰ বৰ্তমান আৰু অখিল গগৈ আন্দোলন কৰিবলৈ এৰিছে তেওঁ এতিয়া বিধানসভাৰ সদস্য হৈছে তেওঁ এটা গণতান্ত্ৰিক কাঠামোৰ লগত জড়িত হৈ পৰিছে গতিকে এতিয়া আৰু অখিল গগৈক আন্দোলনকাৰী বুলি কৈ থকাটো উচিত নহ'ব বুলি আমি ভাবোঁ এইবাৰ আহক গৌৰৱ গগৈ সম্পৰ্কে তেওঁ কি কৈছে গৌৰৱ গগৈ তেওঁৰ মতে দূৰদৰ্শী নেতা নহয় গৌৰৱ গগৈ তেখেতৰ ভৱিষ্যতটো গৌৰৱ গগৈ যোৱা নিৰ্বাচনলৈকে দেউতাকৰ নামত জিকি থকা এজন মানুহ আছিলে দেউতাক মুখ্যমন্ত্ৰী আছিল গতিকে দেউতাকৰ নামতে জিকি গৈছিলে এইবাৰ দেউতাকৰ নামত নহয় তেওঁ নিজৰ নামত জিকিছে আৰু ৰাইজে তেওঁক জিকাই পঠাইছে গতিকে যেহেতু ৰাইজে তেওঁক জিকাই পঠাইছে এতিয়া ৰাইজৰ ৰায়দানটো সদায় মানি ল'ব লাগিব কিন্তু ব্যক্তিগত জীৱনত মই যি ধৰণে তেওঁক লগ পাইছোঁ বা দেখিছোঁ সেই ব্যক্তিজনক লগ পোৱাৰ পিছত মই নাভাবোঁ যে খুব বেছি তেওঁক খুব দূৰদৰ্শী নেতা খুব ভাল মানে অসমৰ কাৰণে খুব চিন্তা কৰা নেতা যেন মোৰ নালাগিল বা মোৰ নালাগে মই তেওঁক ঘনিষ্ঠভাৱে খুব ওচৰৰ পৰাও পাইছিলোঁ বা কংগ্ৰেছ দলতো পাইছোঁ আমি ঠিক ওলাই অহাৰ আগতে তেওঁ আহি দলত সোমাইছিল গতিকে তেতিয়াও সেই সময়তো পাইছোঁ তাৰ পিছতো তেওঁৰ গোটেই ব্যৱস্থাটোৰ মাজত পাইছোঁ গতিকে সেইকাৰণে মোৰ ব্যক্তিগত জীৱনত বহুত এনেকুৱা নহয় যে তেওঁ বহুত কিবা মানে দেশখনক আগুৱাই নিব পৰা নেতা
তেনেকুৱা ধৰণৰ মোৰ নালাগিল আৰু কংগ্ৰেছ দলত এইটোতো ঠিকেই যে কংগ্ৰেছ দলত যেহেতু নীলা তেজৰ প্ৰাদুৰ্ভাৱটো আছে গতিকে গৌৰৱ গগৈ আগবাঢ়ি যোৱাটো তেনেই স্বাভাৱিক কিন্তু এইটো কথা অনস্বীকাৰ্য যেহেতু ৰাইজে তেওঁক ভোট দি জিকাইছে তেওঁক আমি একেবাৰে ওলাইও কৰিব নোৱাৰোঁ ওলাই কৰা উচিত নহয় যেহেতু তেওঁক ৰাইজে জিকাইছে বাকীসকলক ৰাইজে জিকোৱা নাই তেওঁৰ কথাটো বেলেগ তেওঁক ৰাইজে জিকাইছে গতিকে ৰাইজৰ ৰায়দানটো আমি মানি ল'ব লাগে কিন্তু এইটোত ঠিক যে আমি ভাবোঁ যে ৰাইজে আমাৰ সপক্ষ সেইসকল ৰাইজে যেতিয়া আকৌ থিয় দিব তেতিয়া আমিও তাৰ সেই অঞ্চলৰ ৰাইজৰ দায়বদ্ধতাৰে কাম কৰিব লাগিব এইবাৰ আহক তেওঁৰ গুৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কে তেওঁৰ বক্তব্য কি অসমত কিমান বছৰলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন থাকিব বুলি ভাবে অসমৰ ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণে অসমত মিনিমাম অসমখন ৰক্ষা কৰিবৰ কাৰণে কাৰণ অসমখনত যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে দূৰদৰ্শী নেতৃত্ব নাথাকে তেতিয়াহ'লে জাতিটো কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে অসমখনৰ ভৱিষ্যত কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে আৰু সেইকাৰণে আমাৰ দায়িত্বটো হ'ল কিমান দীঘলীয়া সময়লৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নেতৃত্বত অসমখনক আগবঢ়াই নিব পাৰোঁ তাৰ কাম কৰা গতিকে আমাৰ সকলোৰে শুভেচ্ছাটো এইটোৱে হ'ব লাগে যে অতি দীঘলীয়া দিনলৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত কাম কৰক যাতে অসমখন ভাৰতবৰ্ষৰ এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব পাৰে গতিকে সেইটোৰ কাৰণে কোনো লিমিটৰ কথা নাই আগন্তুক দিনত যিমান দিনলৈকে থাকে সিমান দিনে অসমখন আগবাঢ়ি গৈ থাকিব আজি অসমখন ভাৰতবৰ্ষৰ তেখেতৰ নেতৃত্ব তেখেতে কৈছে যে ভাৰতবৰ্ষৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত আহিব লাগে আমিতো সকলোৱে বিচাৰোঁ যে অসমখন ভাৰতবৰ্ষৰ একেবাৰে শ্ৰেষ্ঠ ৰাজ্য হৈ আগবাঢ়িলে আৰু সেই গ্ৰাফেৰে কিন্তু অসমখন আগবাঢ়িছে যোৱা সময়ত যদি আপুনি চাই সেই গ্ৰাফেৰে আগবাঢ়ি গৈছে গতিকে আমি বিচাৰোঁ যে অসমখন ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য আৰু সিমান দিনলৈকে অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব সিমান দিনলৈকে প্ৰয়োজন আছে দৰ্শকসকল গোটেইবোৰ কথা আপোনালোকে চালে শুনিলে ৰাজনীতিৰ কথানো কি ক'ব আনক বেয়া নবোলাকৈ নিজক কেতিয়াও চাফা বুলি তুলি ধৰিব নোৱাৰে তেওঁলোকে আনক বেয়া বুলিবই লাগিব আনলৈ বোকা ছটিয়াবই লাগিব আজি জয়ন্ত মল্ল বৰুৱাই যিদৰে অশোক শৰ্মাৰ বিষয়ে বা গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ অখিল গগৈ সম্পৰ্কে বক্তব্য ৰাখিছে যি বক্তব্য ৰাখিছে অখিল গগৈ বা তেওঁলোককো যদি সোধা হয় জয়ন্ত মল্ল সম্পৰ্কে তেওঁলোকে সেই একেই কথাকে ক'ব ৰাজদৰবাৰত ৰজাই মজিয়াত এডাল ৰেখা টানি বীৰবলক সুধিছিলে যে ৰেখাডাল নোচোৱাকৈ নমচাকৈ চুটি কৰি দিয়া বীৰবলে কাষতে এডাল দীঘল ৰেখা টানি দিছিলে অট'মেটিকেলি সেই ৰজাই টনা আঁচডাল চুটি দেখা হৈ গৈছিলে ৰাজনীতিত কিন্তু সেইটো নহয় ৰেখাডাল ডাইৰেক্ট মচি পেলাবলৈ চাব কাষত এডাল দীঘল ৰেখা তেনেধৰণৰ কথা ৰাজনীতিত নাই গতিকে কাক বুলিম ককা সকলোৰে দাড়ি চুলি পকা কিন্তু আমাক লাগে ৰাজ্যৰ উন্নতি অসমৰ উন্নতি অসমীয়া জাতিৰ প্ৰগতি নহয়নে বাৰু আজিলৈ এৰিছোঁ ধন্যবাদ